নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম আমাৰ ফেচবুক এপছৰ সহায়ত আমি কেনেকৈ চাকৰি পাব পাৰোঁ তাৰ বিষয়ে আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। সেয়েহে এই ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত মই ডেইলি ভাল ভিডিঅ' আপলোড কৰি থাকোঁ। এনেকুৱা টেকন'লজি বা ইফালে জবৰ ৰিক্ৰুইটমেণ্টৰ বিষয়ে এই চেনেলটোত মই আপলোড কৰি থাকোঁ। সেয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়ে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে যাব লাগিব যিকোনো এটা ব্ৰাউজাৰ ফেচবুকৰ মিনছ আপোনালোকে ফেচবুক এণ্ড্ৰইড এপছত গ'লে ভাল হ'ব। সেয়ে মই গৈ আছোঁ আমাৰ এণ্ড্ৰইড এপছত। এই চাওক, তাৰপিছতে আপোনালোকে ইয়াত এনেকৈ ক্লিক কৰি দিব। তাৰপিছতে ইয়াত আপোনালোকে পাব, ইয়াত আপোনালোকে এই ফেচবুক এপছত ইয়াত চি মোৰত যাব। তাৰপিছত আপোনালোকে ইয়াত চাব, আপোনালোকে জবছত যাব। তাৰপিছত আপোনালোকে ইয়াত চাব পাৰে, অকণমান ৰখিব, হৈ আছে, লোডিং হৈ আছে পেজটো। ইয়াৰ পিছত আপোনালোকে ইয়াত আপোনালোকে ইয়াত মেনেজ কৰিব লাগিব। আপোনালোকৰ লোকেশ্যনটো ইয়াত ক্লিক কৰি দিব লাগিব। লোকেশ্যনৰ বুটামটো আপুনি কোন জেগাত আছে, সেই জেগাত ক'ত আপুনি জব বিচাৰিছে সেই জেগাত এই লোকেশ্যনটো ইয়াত ক্লিক কৰি দিব। যেনেকৈ মই ইয়াত নগাঁও কৰিছোঁ, এই ডটটো মানে যোনটো লোকেশ্যনত আপোনালোকে আছে সেই লোকেশ্যনত ইয়াত দি দিব ডটটো। তাৰপিছত এপ্লাই কৰি দিব। অকণমান টাইম লাগিব, চাই থাকক আপোনালোকে। তাৰপিছত আপোনালোকে কোন কেটেগৰীৰ জব আপোনালোকে বিচাৰিছে ইয়াত ক্লিক কৰি দিব। ইনফৰমেশ্যন টেকন'লজি কোম্পানী, কম্পিউটাৰ কোম্পানী, ছফ্টৱেৰ কোম্পানী, এডুকেশ্যন, লোকেল বিজনেছ, পাৰ্চনেল ব্লগ, ৰেষ্টুৰেণ্ট, লোকেল ছাৰ্ভিচ, মিউজিচিয়ান, যিকোনো এটা ক্লিক কৰি দিলে হ'ল আপোনাৰ চইচ মতে। সেয়ে মই ইয়াত কম্পিউটাৰ কোম্পানীত ক্লিক কৰিছোঁ, বা ইনফৰমেশ্যন যিকোনো আপোনালোকে ইয়াত ক্লিক কৰিব পাৰে। কি লাগে আপোনালোকক চব ক্লিক কৰি দিব পাৰিব। ইয়াত এপ্লাই কৰি দিব। তাৰপিছতে চাওক, এই চাওক আপোনালোকৰ ইয়াত শোণিতপুৰ ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুটমেণ্ট 2018, দিল্লী পুলিচ ৰিক্ৰুটমেণ্ট কি ওলাইছে জব ভেকেঞ্চি ইয়াত আপোনালোকে পাব। আৰু এই চাওক আমাৰ মাৰ্কেটিং এক্সিকিউটিভ, ইয়াত CDA ৰিক্ৰুটমেণ্ট 2018, এডভাইজাৰ, ষ্টাফ, টিচাৰ আপোনালোকে ইয়াত পাই যাব। যেনেকৈ ইয়াত টিচাৰত গৈছোঁ মই, ৰাধিকা কোচিং ইনষ্টিটিউট। এই চাওক ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথছ টিচাৰ ফৰ টেকিং টিউশ্যন ক্লাছ ফ্ৰম ষ্টুডেণ্টছ অফ ক্লাছ 11 and 12। ইয়াত আপোনালোকে গৈ চাব পাৰিব আৰু ইয়াত ভিতৰত গৈ ছেভ কৰিব। তাৰপিছত ইয়াত এপ্লাই নাও ক্লিক কৰিব পাৰিব। তাৰপিছত এপ্লাই কৰিবলৈ আপোনালোকৰ ইয়াত নামবিলাক আগতে অলৰেডি ফেচবুক এপছৰ পৰা ল'ব। যদি আপোনালোকে এই নাম, এড্ৰেছ, ডিটেইলছসমূহ চেঞ্জ কৰিব বিচাৰে তেতিয়া ইয়াত ক্লিক কৰি দিলে হ'ল, এই কলমটোত ক্লিক কৰি দিলে হ'ল। তাৰপিছত আপুনি ক'ত পঢ়িছে, ক'ত কি কৰিছে আপোনালোকৰ লোকেশ্যন ইয়াত চেণ্ড কৰি দিব। ঠিক আছে, ইয়াত এনেকৈ চেণ্ড কৰি দিব। মই যিহেতু ইয়াত নকৰোঁ, আপোনালোকৰ চইচত ইয়াত ছিলেক্ট কৰিব পাৰিব। তাৰপিছত এই চাওক আছাম পুলিচ ৰিক্ৰুটমেণ্টো আছে ইয়াত, মাৰ্কেটিং এক্সিকিউটিভ, যিকোনো আপোনালোকৰ মন পচন্দৰ জব ইয়াত বিচাৰিব পাৰিব। আপোনালোকে এপ্লাইও কৰিব পাৰিব। আৰু জব টাইপ আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব, ফুল টাইম, পাৰ্ট টাইম, ইণ্টাৰ্ণশ্বিপ, ভলেণ্টিয়াৰ, কণ্ট্ৰেক্ট, যিকোনো আপোনালোকে। মই পাৰ্ট টাইম কৰিছোঁ। তাৰপিছত এপ্লাইত ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনালোকে এই পাব, চাই থাকক আপোনালোকে। ইয়াত লোডিং হৈ আছে, যিহেতু নেটৰ অকণমান প্ৰব্লেম আছে মোৰ এইখিনিত। ইয়াত আপোনালোকৰ পাৰ্ট টাইমটো আপোনালোকৰ দুটা দেখাই আছে। এই চাওক,
তাৰ পিছতে ক্লিক কৰি দিলে হ'ল আপোনালোকে এনেদৰে কৰি এপ্লাই মোডত গৈ আপোনালোকে কৰিব পাৰিব ভাল ভাল জবৰ বিষয় ইয়াত আছে আপোনালোকে যদি আপোনালোকে জব বিচাৰি আছে কতো পোৱা নাই তেন্তে এই এপ্লিকেশন আমাৰ দৈনন্দিন ব্যৱহাৰ কৰি থকা ইউটিউব ফেসবুক এপ্লিকেশনটো ইয়াত নতুন ওলাইছে এইটো আপডেট ভাৰ্সন হে যাৰ এই এপ্লিকেশন নাই ইনষ্টল কৰি লওক আৰু এইসমূহ সুবিধা আপোনালোকে উপভোগ কৰক বুলি মই আশা কৰিলো এইখিনিতে মোৰ এই ভিডিওটো কৰিলো জয় আই অসম